নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই নীলোৎপল চলিহা আকৌ এগৰাকী নতুন অতিথি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ বহুদিন পিছত ভিডিঅ' দিছোঁ বিশেষ ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি আপোনালোকৰ একেবাৰে এখন চিনাকি মুখ আপোনালোকে ৰং চেনেলত চাই আছে অদম্য যাত্ৰা আৰু এই ধাৰাবাহিকখনৰ এটা ধুনীয়া মৰম লগা চৰিত্ৰ দুবৰি মোৰ লগত উপস্থিত আছে হেলেনা আখতাৰ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আমাৰ মানে আজি কি হ'ল ৰাতিপুৱাৰ পৰা বতৰ একদম ধুনীয়া আমি ধুনীয়া লোকেশ্যন চাই বশিষ্ঠ মন্দিৰৰ ফালে আহিলোঁ বশিষ্ঠ মন্দিৰ ঠিক পাইছোঁ তাৰপিছত বৰষুণ এতিয়া ধাৰাসাৰ বাহিৰত বৰষুণ সেইকাৰণে আমি এনেকৈ লৈ লৈছোঁ যাতে আপোনালোকে ভালকৈ শুনা পায় আৰু আমি এটা ঘৰ পালোঁ ঘৰটোত বহি পেলাই এতিয়া আমি সন্মুখত বৰষুণ চাই আমি এতিয়া কথা পাতিব লাগিব হেলেনা স্বাগতম জনাইছোঁ আকৌ এবাৰ খুব ধুনীয়া এখন ধাৰাবাহিক কৰি আছা বৰ ধুনীয়া চৰিত্ৰ মানুহে খুব ভাল পাইছে বিশেষকৈ আমাৰ মা দেউতাহঁতে খুব বেছি ভাল পাইছে চাই খুৰা খুৰী সকলোৱে চায় ময়ো চাওঁ ইউটিউবত চাওঁ মাজে মাজে টিভিত কমকৈ চোৱা হয় আৰু কেতিয়াবা ইউটিউবত কমেণ্ট চাব পাৰি আৰু কমেণ্টত তোমাক এটা নাম দিছে পুতলা বুলি তোমাক বোলে চৰিত্ৰটো একদম মানে স্ক্ৰীণত পুতলাৰ নিচিনা লগাইছে যি নহওক আমি কথা পাতিম গোটেইখিনি আৰু কোৱাচোন আৰম্ভণি কৰা মানে চিৰিয়েলখনলৈ কেনেকৈ আহিলা প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপুনি এই পডকাষ্টটোত মোক ইনভাইট কৰিলে তাৰ কাৰণে তুমি আহিলা তাৰ কাৰণে ময়ো থেংক ইউ মই ফাৰ্ষ্টতে এখন আধ্যাৰূপ বুলি চিৰিয়েল কৰিছিলোঁ 6টা এপিছ'ডৰ তো তাত মই এটা কেৰেক্টাৰ কৰিছিলোঁ তো মই আজি ৰিচেণ্ট কেইদিনমান আগত গম পাইছোঁ যে যিজন আমাৰ এডিটিং কৰি আছিলে দাদাজন দীপদা বুলি কৈছিলে মোক চিনাকি কৰাই দিছিলে তেওঁ মানে এইখন এডিট কৰি থাকোঁতে দেখিলে মোক যে ছোৱালীজনীয়ে নাজানে মোক চিনিও নাপায় তাৰপিছত ৰাজীৱ দাহঁতে আমাৰ অদম্য যাত্ৰাৰ যিজন ডাইৰেক্টৰ ৰাজীৱ বৰঠাকুৰ তেওঁলোকে ছোৱালী বিচাৰিছিলে মানে নতুন কাষ্টিং কৰিব ভালকৈ আৰু তেতিয়া তেওঁ ক'লে যে এজনী ছোৱালী মই দেখিছোঁ এনেকৈ 6টা এপিছ'ডৰ কৰিছে আপোনালোকে এবাৰ চাব পাৰে যদি ভাল পায় তেতিয়া ৰাজীৱ দাও এটা এপিছ'ড চাইছে তাৰপিছত কৈলাশ দাই চাইছে ফাৰ্ষ্টে মোক ফোন কৰিলে কৈলাশ দাই আমাৰ চিফ এডি হয় তেওঁ ফোন কৰি ক'লে যে আমি তোমাক দেখিলোঁ এনেকৈ ভাবিছোঁ ৰঙত এখন চিৰিয়েল আহি আছে তোমাক ভাবিছোঁ যদি ফাইনেল হয় মই তোমাক জনাম এনেকৈ বুলি কৈছে তেতিয়ালৈকে মোক চিনিও নাপায় আৰু ময়ো চিনি নাপাওঁ নাম্বাৰটো কালেক্ট কৰিলে আৰু তাৰপিছত মই ঘৰত আছিলোঁ তেতিয়া তাৰপিছত মোক ফোন কৰি জনালে নেক্সট ডে ক'লে তুমি ছানডে নে মানডে আছিলে ৰঙৰ অফিচত আহিব পাৰিবা নেকি মই চাওঁ ঠিক আছে হ'ব আহিলোঁ আহি মই একো গম নাপাওঁ মোৰ কি কেৰেক্টাৰ হয় মই কিমান স্ক'প আছে একোৱেই গম নাপাওঁ জাষ্ট মোক বহাইছে একো নাজানো ষ্টৰিও নাজানো তাৰপিছত মোক সুধিছে যে তুমি থিয়েটাৰ যাবা নেকি মই কৈছোঁ মই গম পাইছে যে মই থিয়েটাৰ কৰিছিলোঁ মই কৈছোঁ তেতিয়ালৈকে ঠিক হোৱা নাছিলে মানে যাম নে নাযাওঁ মানে কৰা আছিলে এগ্ৰিমেণ্ট কৰা আছিলে কিন্তু মোৰ অকণমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মানে যাওঁ নাযাওঁ হৈ আছিলোঁ তেতিয়া মই ক'লোঁ এগ্ৰিমেণ্ট কৰা আছে কৈছে একো নাই তেতিয়ালৈকে বাৰু শেষ হৈ যাব তাৰপিছত ক'লে যে নেক্সট চিৰিয়েলখনত তুমি থাকিবা তোমাৰ কেৰেক্টাৰটো দুবৰি তাৰপিছত আমাৰ ডিজাইনাৰ আছিলে তেওঁ জোখ ল'লে এগ্ৰিমেণ্ট কৰালে তেতিয়ালৈকে মই একো নাজানো ষ্টৰি তাৰপিছত ক'লে যে 2 মাহ পিছত তোমাক ফোন কৰিব ফোন কৰি পিনে জনাব যে কেতিয়া যোৰহাট যাব লাগিব যোৰহাটত শ্বুটিং হ'ব 2 মাহৰ কাৰণে মই কৈছোঁ ঠিক আছে হ'ব বহুত দিন খবৰ নাই এমাহ গ'ল 2 মাহ গ'ল অলপ দিন গ'ল মানে মই তেতিয়ালৈকে ভবা নাই কেতিয়া হ'ব বিহুৰ পিছতে হোৱা কথা আছিলে তাৰপিছত আৰু এদিন ফোন আহি ক'লে যে তুমি ইমান তাৰিখে আহিবা যোৰহাট মই চাওঁ ঠিক আছে হ'ব এনেকৈ গ'লোঁ তাৰপিছত যোৰহাটত মই ফাৰ্ষ্টতে যিকেইদিন কৰি আছিলোঁ কেৰেক্টাৰটো ফাৰ্ষ্ট ডে যেতিয়া গৈছোঁ মোৰ অকল এদিন শ্বুটিং আছিলে হা মই নাজানো যে এদিনৰ শ্বুটিং মই একেবাৰে মানে 2 মাহৰ পেকিং কৰি লৈ গৈছোঁ মানে মই ভাবিলোঁ যে কাৰণ তেতিয়া কৈছিলে যে 2 মাহৰ কাৰণে আহিব লাগিব মই একদম 2 মাহৰ পেকিং কৰি লৈ গৈছোঁ মই নাজানো এদিনৰ বুলি গৈ পিনে মোক ক'লে তুমি কালি যাব পাৰা মই বোলো চাগে ইমান নাই চাগে আৰু 2 দিনমান পিছত আহিম আৰু এনেকৈ বুলি ভাবিলোঁ তাৰপিছত গুচি আহিলোঁ তাত আকৌ মাতিলে তাৰপিছৰ পৰা থাকিলোঁ আৰু তেনেকৈ 2 মাহ শ্বুটিং কৰি একেবাৰে শেষ কৰি তুমি প্ৰথম দিনা শ্বুটিঙত যাওঁতে তুমি গম পাইছিলানে তুমি যে ষ্টাৰ কাষ্ট মানে মেইন লিড কেৰেক্টাৰ ভবা নাই একেবাৰে গম পোৱা নাই মানে মই জানো যে অনু যিটো মোৰ ভাইটি কেৰেক্টাৰ কৰিছে তেওঁ লিড হয়
এতিয়া সুব্ৰতদাই কৰিছে এইটো কেৰেক্টাৰ, তেওঁ লিড হয় আৰু তেওঁৰ ফেমিলিটো মানে মোৰ মা আৰু মই যিজনী বায়েকজনী কৰিছোঁ ভাল আৰু কেৰেক্টাৰটো ভাল হয় তেনেকৈ ভাবিছোঁ, কিন্তু ইমান যে স্ক'প থাকিব সেইটো ভবা নাছিলোঁ, গম পোৱা নাই। ঠিক আছে, আমি অকণমান আগৰ কথা পাতোঁ, পঢ়া শুনাৰ কথা পাতোঁ, হয়তো ঘৰ পৰিয়ালৰ কথা, কোন কোন আছে, কোনে কি কৰে, গোটেইখিনি অকণমান ডিটেইলছ কৈ দিলে ভাল লাগিব। মোৰ মা, দেউতা আৰু দাদা। মোৰ মাটো হাউচৱাইফ, দেউতা আগতে বিজনেছ কৰিছিলে, এতিয়া নাই কৰা, আৰু দাদা প্ৰাইভেট জব কৰি আছে। বিয়া পতা নাই দাদা? নাই পতা। মানে বৌ পোৱা নাই আৰু? নাই পোৱা, বৌজনী বিচাৰি আছোঁ। আচ্ছা, বৌ বিচাৰি আছে, হ'ব একো নাই, আহি যাব। শিক্ষাৰ কথা পাতোঁ, ক'ৰ পৰা ক'লে কৰিলা, মানে একদম যদি নামকেইটাও কৈ দিয়া ভাল লাগিব, স্কুল কেইখনৰ নামটো যদি কৈ দিয়া ভাল লাগিব। মই ফাৰ্ষ্ট স্কুলিং ষ্টাৰ্ট কৰিছিলোঁ মহৰীপাৰা আদৰ্শ জাতীয় বিদ্যালয়। তাৰপিছত মই ছোৱালী হাইস্কুল মহৰীপাৰা ছোৱালী হাইস্কুলত পঢ়িলোঁ 3টা বছৰ। তাৰপিছত মই ক্লাছ 9-10 মহৰীপাৰা একলব্য বিদ্যা মন্দিৰ, নামটো ভুল হৈ গৈছিলে, মহৰীপাৰা একলব্য বিদ্যা মন্দিৰত মই মেট্ৰিক দিছোঁ। এতিয়াতো জন্মৰ কথা, জন্ম ক'ত কেতিয়া? মোৰ জন্ম গড়েশ্বৰতে আৰু 20 জুলাই আহি আছে। আহি আছে 20 জুলাই, চবেই উইচ কৰিব পাৰিব, কাৰণ যিহেতু 2 এদিনতে এইটো ইণ্টাৰভিউ আপলোড হ'ব, গতিকে সকলোৱে জুলাই মানে আজিতো কিমান হ'ল, আজি 15 হ'ল, গতিকে হয়তো কাইলৈ বা পৰহি আহিবই, গতিকে আপোনালোকে এডভান্স উইচ কৰিব পাৰে। বেয়া অভ্যাস কি আছে? বেয়া অভ্যাস মই ফেককৈ শ্ব' কৰিব নোৱাৰোঁ মানুহক, যে মই মানুহজনক বেয়া পাইছোঁ, মানুহজনে মানে মোক বেয়া পাব বুলি ভাবি কিনে মই ভাল দেখাব নোৱাৰোঁ। মানে মই যদি বেয়া পাইছোঁ, মোৰ মানে বিহেভিয়াৰটো মই বেয়া নকৰোঁ, কিন্তু মোৰ ফেচত গম পাই যায় যে তাই মোক বেয়া পাইছে এইটো কথা, যদি কিবা ভুল কৰিছে, তো সেইটো মই ভাবোঁ যে বেয়া অভ্যাস কিছুমান জেগাত। আৰু লগ বন্ধুৱে কোৱা বা মা দেউতাই কোৱা মতে তোমাৰ ভাল অভ্যাস কি আছে? ভাল অভ্যাস, মই মানুহৰ লগত মিলি যাওঁ সোনকালে, সেইটো চাগে মোৰ ভালে অভ্যাস। মানুহক মানে বিশ্বাস কৰোঁ। ভাল অভ্যাস কিন্তু আৰু এটা আছে মই জনাত, শ্বুটিঙত শুই থকা হয় মেক্সিমাম। এইটো মই ইনফৰমেশ্যন পাইছোঁ আৰু। আপোনাক কোনে ক'লে? ক'লে আৰু, মই এতিয়া নকওঁ কোনে কৈছে, কিন্তু শ্বুটিঙত খুব শুই থকা বুলি কৈছে। সঁচাকৈ শ্বটটো দি আহিয়ে শুৱা বুলি কৈছে একদম, আৰু জেগাতেই টোপনি গুচি যায়, ইমান ভাগৰ লাগে। মেকআপ, চুলি, আমাৰ মেকআপ আৰ্টিষ্টৰ ভয় মানে যে এই ক'ত শুলে বিচাৰি থাকে, মানে এই শুলে চুলি বেয়া হ'ল, আকৌ ঠিক কৰিব লাগিল, তাৰপিছত আকৌ শ্বট দিব যাওঁ, যদি 5 মিনিট এটাও গেপ পাওঁ মই শুই দিওঁ ৰাতি, কাৰণ দেৰি হয় কেতিয়াবা, 11-12মান বাজি যায় মেকআপ হওঁতে, কেতিয়াবা আকৌ ৰাতিপুৱা 6:30 কল টাইম থাকে, আকৌ উঠি আহিব লাগে, গৈ পিনে ভাত খাই মেলি শোৱালৈকে 2-2:30 বাজে, উঠিবই হয়, টোপনিটো মানে ক্লিয়াৰ নহয়। সেইকাৰণে যেতিয়াই সময় পাওঁ তেতিয়া শুই দিওঁ, বহিয়ে হওক থিয়ই হওক, যেনেকৈ পাৰি আৰু। যেনেকৈ পাৰোঁ। ড্ৰিম কি আছিলে তোমাৰ, কোৱাচোন? তুমি অভিনেত্ৰী হ'ম বুলিয়ে ভাবিছিলা নে সৰুতে, বা সৰুতে তুমি নাচ গান এইবোৰৰ লগত জড়িত আছিলা নেকি? কোৱাচোন অকণমান সেইখিনি কথা কোৱাচোন। মোক কালি মোৰ লগৰ এজনীয়ে মেছেজ দিছে, স্কুলত একেলগে পঢ়া, ষ্টেটাছ মই চাইছিলোঁ, ষ্টেটাছ দিছিলা হয় নহয় হোৱাটছআপত? মই পঢ়িছিলোঁ। মানে মোক যেতিয়া এনেকৈ সোধে ন যে কোনে কি হ'বা ডাঙৰ হ'লে, মই উঠোঁ এক্ট্ৰেছ হ'ম, এনেই মই তেতিয়ালৈকে একো এক্টিং কৰা নাই, এনেই কওঁ, মানে চবৰে লাইফষ্টাইলবিলাক দেখি, এক্টৰ এক্ট্ৰেছবিলাকক দেখি মানে মোৰ সেইটো এটা হেঁপাহ আছিলে, মানে এনেকৈ মোকো মই নিজে চাম মানে কেতিয়াবা স্ক্ৰীণত, সেইটো এক্ট্ৰেছ হিচাপে মানে। তাৰপিছত তেনেকৈ সপোনটো মানে ক'ৰবাত চাগে বহুত ভাবিলোঁ কাৰণে চাগে আজি সফল হৈছে, আৰু লগতে মোৰ মা দেউতাই বহুত কষ্ট কৰিছে, তাৰপিছত মোৰ বহুত বেছি মা দেউতাই গম পাইছিলে যে এই তাত কিবা এটা আছে, মানে সেই সৰুতে চাগে গম পাইছিলে, মোক ডান্সত দি দিলে, সত্ৰীয়াত। মই সত্ৰীয়াত বিশাৰত পাছ কৰিছোঁ, গুৰেশ্বৰৰ পৰাই। তাৰপিছত সত্ৰীয়া কৰোঁতে মই প্ৰগ্ৰেম কৰোঁ, এনেকৈ আমাৰ তেতিয়া লক্ষী পূজা হয়, দুৰ্গা পূজা হয়, তেনেকৈ তাত ডান্স কৰোঁ। তাৰপিছত হলিদাস ছাৰ বুলি এজন ছাৰ আছিলে, তেওঁ ঢুকালে, তেওঁ মানে আমাৰ তাত MSR নাটক শিকায় মানে চবকে। তাৰপিছত মোক আমাৰ দেউতাক চিনি পায়, দেউতাৰ ঘৰত আহিছে, আমাৰ ঘৰত আহি পিনে তেতিয়া মই মেট্ৰিক দিছোঁ। মা দেউতাৰ কিবা তেনেকুৱা আছিল নেকি, মানে নাচ গানৰ লগত জড়িত? নাই, একদমেই নাই, নাজানো ক'ৰ পৰা আহিলে, এটাই মানে পিছ ওলাই আহিলোঁ। আমাৰ কালচাৰ লাইনৰ নাইয়ে তেনেকুৱা কোনো। তাৰপিছত ঘৰত গ'ল,
তাৰপিছত মা দেউতাক ক'লে যে ছোৱালীজনী দিব নেকি, আমি নাটক কৰিম লক্ষী পূজাত। তাৰপিছত কবৰৰ কংকাল বুলি এখন নাটক কৰিছিলে। তাৰপিছত মায়ে কৈছে, দেউতাই কৈছে যে তাই একো নাজানে, কি কৰিব তাই, কৈছে আমি শিকাই ল'ম, আপুনি মাত্ৰ ছোৱালীজনীক লৈ গ'লে হ'ল। তেতিয়া মই মেট্ৰিক দিছোঁ। মেট্ৰিক দিছা, ওকে। সেইখন তোমাৰ প্ৰথম নাটক? প্ৰথম নাটক। ওকে, মানে সেয়াই জীৱনৰ তোমাৰ আৰম্ভণি আৰু অভিনয় জগতত খোজ দিয়া। আৰু এবাৰ মই ক্লাছ 8ত ৰিহাৰ্চেল কৰিলোঁ, কিন্তু শ্ব'টো কৰিব নাপালোঁ, কিবা প্ৰব্লেম হৈ গ'ল, তেনেকৈ ঘৰত কৰিব নাপালোঁ। সেইখন নধৰোঁ আৰু লিষ্টত যে নাটক কৰিছোঁ বুলি। তাৰপিছত এইখনত কৰিলোঁ, অন্ধ ছোৱালী এজনী কৰিছোঁ, বিৰাট ভাল পাইছে মানুহে আমাৰ তাৰে। তাৰপিছত সঞ্জয় ছাৰে দেখিলে, তেওঁ লুইতপুৰীয়াৰ প্ৰযোজক হয়, তেওঁ দেখি লুইতপুৰীয়া থিয়েটাৰ, তেওঁ দেখি ক'লে যে তই আমাৰ লগত নাটক কৰিবি, সেইটো এটা বেলেগ গ্ৰুপ আকৌ। তাৰপিছত মই কৈছোঁ হ'ব, মানে মোক তেতিয়া যোনে নাটক কৰিব কয় মই চবৰে লগতে কৰিম, মানে তেনেকুৱা শিকিব লাগে। তাৰপিছত কৰিলোঁ তাত। ছাৰে তেতিয়া ক'লে মই নেক্সট ইয়েৰ থিয়েটাৰ খুলি আছোঁ, তই থাকিব লাগিব। তেতিয়া মোৰ HS ফাইনেল ইয়েৰ। তাৰপিছত মই কৈছোঁ হ'ব। তাত ঘৰৰ পৰা মই আব্বাক, মানে আম্মা আৰু আব্বাক সুধিলোঁ যে যাওঁনে, কৈছে অঁ যা। সদায়তো আব্বা মোৰ লগত এনি টাইম লাগি থাকিলে, মানে সেইটো টাইমত সৰু আছিলোঁ যিহেতু, এৰি দিব নোৱাৰে, লৈ যায় আৰু এক্সাম থাকে, লৈ যায় আকৌ লৈ আহে। থিয়েটাৰটো ক'ৰবাত গ'লে ঢাকি দিয়ে ন। তাৰপিছত তাত তেনেকৈ কৰিলোঁ, কৰাৰ পিছত বৃন্দাবনত দেখিলে, তেতিয়া লুইতপুৰীয়াত এবছৰ থাকিলা? 2 বছৰ কণ্টিনিউ 2 বছৰ থাকিলা? কণ্টিনিউ 2 বছৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলা? দিলোঁ, তাৰপিছত ডিগ্ৰী পালোঁ। ৱাহ। তাৰপিছত বৃন্দাবন দেখিলে, তেতিয়া কৈছিলে যে তুমি হেৰিত যাবা নেকি, পঢ়িও আছা, থিয়েটাৰো কৰি আছোঁ। তাৰপিছত মোক নজৰুল দা আৰু অভিজিত ভট্টাচাৰ্য ছাৰৰ যিজন লগত থাকে, তেওঁ আলিদাই মানে দেখিলে মোক এদিন ষ্টেজত, অপেনিঙত আহিছিলে, দেখি ক'লে যে আমাৰ ছোৱালী বিচাৰি আছোঁ বৃন্দাবন আৰু ৰাস্তিৰ লগত, তুমি যাবা নেকি? মই কৈছোঁ অঁ যাম। তাৰপিছত আৰু মনটো আছেই মনটো, মানে এনেকুৱা এটা সুবিধা বিচাৰিয়ে আছিলোঁ, কেনেকৈ পাম নাজানো মানে তেতিয়া। তাৰপিছত আৰু দেখি পিনে ক'লে বৃন্দাবনত ছোৱালী লাগে। তেতিয়া মোৰ চাগে সৌভাগ্য হ'ল তপন দাস ছাৰ আৰু চিন্ময় কটকীদাৰ লগত মানে একেখন ষ্টেজত নাটক কৰাৰ। সেইটো বছৰ বৃন্দাবনত দেখাৰ পিছত সূৰ্যৰ পৰা কণ্টেক্ট কৰিলে, বৃন্দাবনত এবছৰ থাকিলে, সূৰ্যৰ পৰা কণ্টেক্ট কৰিলে। সূৰ্যত কণ্টেক্ট কৰাৰ পিছতে বৃন্দাবনৰ লাষ্টৰ ফালে আহিলে, কৰোণা আহিলে। কাহ আহিলে ফাৰ্ষ্ট, তেতিয়া বন্ধ হৈ গ'ল থিয়েটাৰ আধাতে। তাৰপিছত সূৰ্য নেক্সট ইয়াৰ বন্ধ হৈ গ'ল। 2 বছৰ বহিলোঁ, ক'ভিড আহি গ'ল, তেতিয়া বহিলোঁ। তাৰপিছত মানে ঘৰত থাকি আমনি লাগিছে, এইফালে ক্লাছো কৰিব পৰা নাই, পঢ়াওতো হোৱা নাই, তেনেকৈ এক্সামহে দি আছোঁ, অনলাইন দি আছিলোঁ তেতিয়া। তাৰপিছত বিনাপানীৰ পৰা কণ্টেক্ট কৰিলে। তাৰপিছত মই বিনাপানী গ'লোঁ, মানে সূৰ্যটো এগ্ৰিমেণ্ট হৈয়ে আছে, নেক্সট ইয়াৰ হ'ব, কিন্তু বিনাপানী তাৰে আগৰ বছৰে মানে খুলিব মানে। তো তাত গ'লোঁ, তাত 6 মান্থমান কৰিলোঁ। তাৰপিছত সূৰ্য গ'লোঁ, সূৰ্যৰ পৰা হেঙুলত কণ্টেক্ট কৰিলে, বাবলুদাই কণ্টেক্ট কৰিলে। তাৰপিছত হেঙুল আহিলোঁ, হেঙুলত 2 বছৰ থাকিলোঁ, লাষ্ট 2 বছৰ হেঙুলতে আৰু। মানে এইবাৰ খালি যোৱা নহ'ল চিৰিয়েলৰ কাৰণে। আৰু নেক্সট ইয়াৰ আকৌ যোৱাৰ পৰিকল্পনা? নেক্সট ইয়াৰ মোৰ হৈছিলে এগ্ৰিমেণ্ট কহিনুৰত, মানে এইটো ইয়াৰ এতিয়া যাব লাগিলে হয়, কিন্তু মোৰ অকণমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে নগ'লোঁ, ঘৰৰে হওক বা নিজৰে এনেকৈ নগ'লোঁ। নেক্সট ভাবিম। ইমান সৰুতে যে থিয়েটাৰ গ'লা, কিছুমান প্ৰব্লেম ফেচ কৰিছিলানে? ইমান সৰুতে যে তুমি গুচি গ'লা? কৰিছোঁ। ইমান কষ্ট, মানে থিয়েটাৰটো কষ্ট হয়, যথেষ্ট কষ্ট, আৰু গোটেই অসমখন ঘূৰিব লাগে। লুট ল'ব পাৰিছিলানে এইখিনি? তেতিয়া মোৰ দেউতা এনি টাইম লগত আছিলে, যি 2 বছৰ মই লুইতপুৰীয়াত আছিলোঁ। দেউতা তাৰমানে গোটেই অসম ঘূৰিছে? গোটেই অসম ঘূৰিছে, য'ত গৈছোঁ মানে চবতে গৈছে, নিজৰ কাম এৰি হ'লেও মোৰ লগত গৈছে, কাৰণ সৰু আছিলোঁ। আৰু তেতিয়া মানে এনেকুৱা নাছিলে যে মই কেয়াৰটেকাৰ এজন লৈ যাম, ইমান পইচাও দিয়া নাছিলে। তো আব্বাই মানে মোক, দেউতাই নিজে বেগ ধৰে, মইতো ধৰিব নোৱাৰোঁ ন, বেগ দাঙিব নোৱাৰোঁ, ইমান ডাঙৰ ডাঙৰ বেগ। তাৰপিছত মা কেতিয়াবা ওচৰত থাকিলে কাপোৰ চেঞ্জ কৰাবৰ কাৰণে, ষ্টেজততো বহুত সোনকালে কাপোৰ চেঞ্জ কৰাব লাগে, মায়ে যায় তেনেকৈ। সেইবিলাক মানে মা আৰু দেউতাই কৰিলে মানে গোটেইখিনি, সেয়াই আৰু। মানে তোমাৰ কাৰণে মা দেউতাই যথেষ্ট কষ্ট কৰিছে তোমাৰ এই জাৰ্ণিটোত? বহুত বেছি। যদি চাগে মোক তেতিয়া ঘৰৰ পৰা এনেকৈ উলিয়াই নিদিলে হয়, মই আজি ইয়াত এনেকৈ বহি আপোনাৰ আগত ক'ব নোৱাৰিলোহেঁতেন। থেংক ইউ দেই, মোৰ ফালৰ পৰা থেংক ইউ আপোনালোকক, যে ইমানখিনি কষ্ট আপোনালোকে কৰিছে। হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ছোৱালী এজনীক লগত লৈ গৈ
থিয়েটাৰ কৰাইছে নাটক কৰাইছে ন হয় যথেষ্ট গতিকে এনেকুৱা মাক দেউতাক সকলোৰে হওক হয় ন এইখিনি ছাপোৰ্ট সকলোৱে কৰক আমি ভাল পোৱাটো কেতিয়াবা ঘৰৰ পৰা ছাপোৰ্ট নকৰে তেতিয়া বহুত কষ্ট হৈ যায় নিজৰ এতিয়া তোমাৰ ভাল পোৱাটোৰ কাৰণে মা দেউতাই একদম সৰ্বোচ্চ ত্যাগ কৰিছে মানে সঁচাকৈ নিজৰ কাম বন এৰি হ'লেও তোমাৰ লগত গৈছে বেয়া এক্সপিৰিয়েঞ্চ হৈছে নাই থিয়েটাৰত বেয়া এক্সপিৰিয়েঞ্চ হৈছে তাৰপিছত মোক ড্ৰাইভাৰ এটা দি দিলে কাৰণ এনি টাইমটো দেউতা যাবও নোৱাৰে মই তেতিয়া বৃন্দাবন তাৰপিছত ড্ৰাইভাৰ এটা দি দিলে আমি সি মোৰ বহুত বিশ্বাসৰ আছিলে মানে এতিয়াও হয় বহুত ভাল হয় হৰেণ বুলি তাৰ নামটো কৈ দিছোঁ সি মানে বিৰাট ভাল পায় মোক তাৰপিছত সি মোৰ লগত 3-4 বছৰ থাকিলে মই যেতিয়ালৈকে নিজে ড্ৰাইভিং কৰিব মানে নোৱাৰালৈকে সি থাকিলে মই যেতিয়াৰ পৰা পাৰা হ'লোঁ সি নাই এতিয়া পাৰোঁ লাষ্ট 2 বছৰৰ পৰা নিজে চলাইছোঁ তাৰপিছত সি মই যাওঁ ন কেতিয়াবা কিছুমান ঘৰত মানে এইটো ফেচ কৰিছোঁ মোৰ কাষ্টটো লৈ পিনে মানে থাকিব দিয়া মানুহৰ ঘৰত সেইটো কেতিয়াবা মানে বেয়া লাগে কান্দিছোঁ মই বহুত দিন সেইটো লৈ কমিটিয়েও গুৰুত্ব নিদিয়ে যে আমাৰ তাত নহ'ব এইটো কাষ্টৰ ইয়াতে নাপাব চব হেৰি হয় তো তেতিয়া এটা হৈছে এইটো ৰিচেণ্ট হৈছে হেঙুলত সেইটো গৌৰীসাগৰ গৌৰীসাগৰত হৈছে আৰু এটা মই তেতিয়া বিনাপানীত আছিলোঁ সেইটো বঙাইগাঁৱৰ পৰা ভিতৰৰ ফালে হৈছিলে তেনেকৈ কিছু জেগাত মোৰ এই দুটা জেগা মানে একদম ভালকৈ মনত আছে মানে তেওঁলোকৰ ঘৰত থাকিব যাওঁতে নিদিওঁ বুলি মানে ঘৰৰ মানুহে কোৱা নাই মানে কমিটিয়ে মানে যেতিয়া আমাৰ যায় ন তেওঁলোকে মানুহে যে আমাৰ ইয়াত নোৱাৰিব আপোনালোকে কিবা বেলেগ ব্যৱস্থা কৰক হয়তো হোটেল দিয়ক বা কিবা কৰক মুছলমান মানুহৰ ঘৰতে দিয়ক গৌৰীসাগৰত মই তেনেকৈ থাকিলোঁ মুছলমান মানুহৰ ঘৰতে দিছে মানে মোক তাত ইমানেই ভাল বৌ আৰু দাদা ইমান মৰম কৰিছে মই যদি তাত নাথাকোঁ বুলি ক'লোঁ হয় মই চাগে মানে ভুল কৰিলোঁ হয় মানে জীৱনত তেতিয়া কেতিয়াবা মনত বেয়া লাগে ন বহুত বেয়া লাগে কিন্তু এনেকুৱাও হৈছে চাগে তুমি চাগে ক'ৰবা হিন্দু ঘৰতো আছা ক'ৰবা জেগাত বহুত মোৰ এতিয়া মানে মানে এইটো নহয় যে চবতে তুমি প্ৰব্লেম পাইছা চবতে নহয় দুই এটা জেগাতহে তুমি এইটো প্ৰব্লেম পাইছা বেছিভাগ হিন্দু মানুহৰ ঘৰতে হওক মোক একদম নিজৰ ছোৱালী বনাই দিছে মই 2খন ঘৰ পাইছোঁ মানে মোৰ মা দেউতাই যেনেকৈ মৰম কৰে মোৰ এখন মৰিগাঁৱত ঘৰ আছে আৰু এখন শিৱসাগৰত আছে শিৱসাগৰত হিতাই পুখুৰীত মোক নিজৰ ছোৱালী বুলি ভাবে ডাঙৰ ছোৱালী আমাৰ ঘৰতো আহে মানে এইটো অকল থিয়েটাৰতে মানে হেৰি সীমাবদ্ধ হৈ থকা নাই মানে ৰিলেশ্যনটো মানে এটা আত্মিক সম্পৰ্ক হৈ গৈছে একদম আমাৰ ঘৰত আহে আমি যাওঁ মা দেউতা যায় মই নগ'লেও মা দেউতাক থৈ আহোঁ তাত থাকে খুৰা খুৰী আহে আমাৰ ঘৰত থাকে তো ভণ্টি 2জনী আছে মৰিগাঁৱত মুনু আৰু জুবু সিহঁতি আহে মোৰ তাত নিজৰ বাইকৰ থিয়েটাৰ কৰি মানে এতিয়া মোৰ সিহঁতক মানে থিয়েটাৰ কৰি পিনে চিনাকি বুলি ক'ব ভাল নালাগে মোৰ কাজিন পৰিয়াল তেওঁলোকেও মোক কয় যে মোৰ কাজিন হয় তেনেকুৱা খোৱা লোৱাৰ কথা কোৱাচোন অকণমান খোৱা লোৱা কি ভাল পোৱা কি নাই কি কথা খোৱা লোৱা ভাত খাইতো ভালেই পাওঁ আগতে মই ভাত খাই ভাল পোৱা নাছিলোঁ ভতুৱা মানে মই এতিয়া গমেই পাইছে চাগে চাইজৰ মই শকত হৈ গৈয়ে আছোঁ মানে ডাইট কৰিব লাগিব তাৰপিছত আৰু আলু পিটিকা ভাত দিলে মোক একো নালাগে আলু পিটিকা আলু ভাজি তেনেকুৱা আৰু ফাষ্টফুড খাওঁ অকণমান অলপ খোৱা আৰু মাজে মাজে মাহঁতৰ কি ভাল পোৱা চবতকৈ মাহঁতৰ পোলাও চিকেন পোলাও নে নৰ্মেল পোলাও মায়ে নৰ্মেল পোলাও বনায় চিকেন পোলাও বনায় দুইটাই ভাল লাগে মানে যিটো বনায় চব ভাল লাগে পোলাও তুমি কি বনাই খোৱা ঘৰত মা দেউতাক মই চিকেন বনাব জানো কনফিডেন্সত কৈছে তাৰমানে ভালেই হ'ব আজি মোক ৰুমমেটজনীয়ে কৈছে মানে ৰাতি চিকেন বনাব লাগিব বা বনাব লাগিব কিন্তু মই হ'ব কৈছে তোৰ হাতৰটোৱে ভাল লাগে বুলি এদিন তোমালোকৰ গাঁৱৰ ঘৰলৈকে যাব লাগিব গুৰেশ্বৰ একদম গ'লে সেইদিনাখন তুমি চিকেন বনাব মায়ে পোলাও বনাব চিকেন পোলাও ৰেডি হ'লে এতিয়া আকৌ কমেণ্ট দিব বা খোৱা মাথা মাৰিলেই বুলি যাব লাগিব ভালো লাগে আকৌ যাম ডেফিনেটলি যাম গুৰেশ্বৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় আৰু ভাল লাগে তোমাৰ ঠাইখন কিয় প্ৰিয় কোৱাচোন গুৰেশ্বৰ ঠাইখন ডেফিনেটলি তোমাৰ প্ৰিয় তোমাৰ জন্মস্থান কিয় প্ৰিয় কোৱাচোন মই সৰুৰ পৰাই জন্মটো তাতেই হ'লোঁ যিমানখিনি শিকিছোঁ যিমানখিনি দেখিছোঁ সেই জেগাকণত থাকি পিনেই দেখিছোঁ আৰু মানুহখিনিয়ে মানে তেতিয়াও মোক বহুত ছাপোৰ্ট কৰিছিলে যেতিয়া মই
একো কাম কৰাও নাছিলোঁ মই জাষ্ট ডান্স কৰি আছিলোঁ শিকি আছিলোঁ বা নাটক শিকি আছিলোঁ তেতিয়াও বহুত ছাপোৰ্ট কৰিছিলে তো সেই মানুহখিনিয়ে যদি মোক ছাপোৰ্ট নকৰিলে হয় চাগে মই আজি ইয়াত থাকিব নোৱাৰিলে হয় সেই যদি হলিদাস ছাৰে মোক ঘৰত আহি যদি লৈ নগ'ল হয় চাগে মই আজি ইয়াত থিয় হৈ থাকিব নোৱাৰিলে হয় আৰু তোমাৰ অঞ্চলটো কিহৰ কাৰণে স্পেচিয়েল সেইটো কোৱাচোন তুমিতো মানুহখিনিৰ কথা ক'লা মানুহখিনিয়ে খুব বেছি মৰম কৰে আৰু তোমাৰ গাঁওখন বা তোমাৰ অঞ্চলটোত তোমাৰ ভাল লগা কি আছে কোৱাচোন আমাৰ গাঁওখন একতাটো আছে আমাৰ ফাৰ্ষ্টে ইফালৰ গুৰেশ্বৰৰ ফালৰ পৰা গ'লে আপুনি মানে চব পাব চব ধৰ্মৰ মানুহ পাব হিন্দু মানুহ পাব তাৰপিছত বড়ো মানুহ পাব একদম বড়ো মানুহৰ কাষৰ ঘৰ আদিবাসীও আছে আমাৰ কাষৰ ঘৰটো আকৌ মুছলিম মানুহ গোটেইখিনি মানে আকৌ আমাৰ গাঁওখন পাৰ হৈ আকৌ হিন্দু মানুহৰ মাজত কোনোবা বড়ো মানুহ মুছলিম মানুহ মানে এনেকৈ গোটেই ভাগ মিক্সকে আছে হা আৰু তোমালোকে গোটেইখিনি পাই থাকা তাৰমানে গোটেইখিনি কাৰণ বড়োসকলেওতো পাতে নিজৰ উৎসৱবিলাক তোমালোকেও পাতা তাৰপিছত বাকী বিহুও পাতে আদিবাসীসকলেও পাতে কৰম পূজা কিবা কিবি গোটেইখিনি পোৱা ন বিহুৰ সময়ত যেতিয়া বহাগ বিহু আহে আমাৰ ওচৰতে মুকুন্দপুৰ বুলি এখন গাঁও আছে তাত মানে এটা বিহু গ্ৰুপ থাকে ন ডান্সৰ মোক মানে তাত নাচিবৰ কাৰণে মাতিছিলে মই মানে ভাল পাওঁ এইবিলাক তো সেইটো সময়ত মানে মই বিহু গ্ৰুপৰ লগতো নাচিছোঁ তেওঁলোকে মানে এনেকুৱা নহয় যে মুছলিম ছোৱালী এজনী কিয় ল'ম বা তেনেকুৱা নহয় সেইটো নাই মাইণ্ডছেটটো নাই তো সেইবিলাক ভাল লাগিছিলে তাত মই বিহু নাচিছিলোঁ গামোচা হুঁচৰি দল বুলি 2 বছৰ নাচিছোঁ নাচনি তাৰমানে বিহু নাচিব জানা জানিছিলোঁ এতিয়া প্ৰেক্টিচ নাই যে অলপ হেৰি হৈছে আৰু এতিয়া মানে কি হৈছে জাম হৈছে সত্ৰীয়াটো মোৰ এতিয়া প্ৰেক্টিচ নাই কৰিব লাগে দেই কাৰণ এটা বিশাৰত ইমান ডাঙৰ এটা ডিগ্ৰী তুমি লৈ থৈছা সেইটো প্ৰেক্টিচ নকৰিলে অকণমান বেয়া প্ৰেক্টিচ মাজে মাজে হ'লে ৰুমত হ'লেও কৰিম এতিয়া মই ভাবি আছোঁ আকৌ কোনোবা ছাৰ বা মেমৰ ওচৰত অলপ কেইদিনমান যাব লাগিব তেতিয়া তুমি ডায়েট কৰিবই নালাগে সত্ৰীয়া প্ৰেক্টিচ কৰি থাকিলেই হ'ল ডেইলি 1 ঘণ্টামানকৈ এনেই ঠিক লাগি যাব ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা বুলি ক'লে এতিয়ালৈকে মই যিমানখিনি পালোঁ যাতে আৰু অকণমান মানুহে মোক ভালকৈ জানক মোৰ কামৰ যোগেৰে যাতে ভাল লাইফষ্টাইল এটা জীয়াব পাৰোঁ ধুনীয়াকৈ মা দেউতা থাকিব পাৰে দাদা থাকিব পাৰে মোৰ কাৰণে এইখিনি হ'ব আৰু তাতকৈ নালাগে আৰু হ'ব আৰু তোমাৰ এক্টিং লাইনৰ ক্ষেত্ৰত কি পৰিকল্পনা আছে ভাল কাম যাতে পাওঁ এইখন চিৰিয়েল যিমানটো পাইছোঁ তো এনেকুৱা পালেও হ'ব আৰু ইয়াতকৈ ভাল হ'লেতো আৰু ভাল তো বিচাৰোঁ আৰু এইটো ইণ্ডাষ্ট্ৰিতে কিবা এটা কৰা চিনেমা কৰিবলৈও মন আছে চিনেমা কৰিব মন আছে কাৰণ থিয়েটাৰ গ'লা মেগা চিৰিয়েল চাগে তোমাৰ প্ৰথম এইখন ন গতিকে মেগা চিৰিয়েলৰ এক্সপিৰিয়েঞ্চ হ'ল নেক্সট আছে এতিয়া চিনেমা খুব সোনকালে চিনেমাৰ অফাৰ আহিব আৰু চিনেমা এখন কৰিব তেতিয়া আৰু গোটেইখিনি কমপ্লিটেই হ'ব দেখোন থিয়েটাৰ চিনেমা তাৰপিছত চিৰিয়েল হৈয়ে গ'ল আৰু খালি সেইখিনিকে কণ্টিনিউ ধুনীয়াকৈ হৈ গৈ থাকিলে হ'ল আৰু মানে ইমান পটককৈও নালাগে মই আৰু বহুত কষ্ট কৰিব লাগিব চিনেমাৰ কাৰণে ইমান বিগ স্ক্ৰীণ এখনত মানে হঠাৎ পটককৈ যাব নোৱাৰোঁ মোৰ সেইখিনি নিজৰ ওপৰত বিশ্বাস কনফিডেঞ্চটো আহিব লাগিব অভিনয়ৰ মানে শিক্ষাটো তুমি ক'তো লোৱা নাছিলা তেনেকুৱাকৈ বা ৱৰ্কশ্বপ কিছুমানে ৱৰ্কশ্বপ কৰে নাই তেনেকুৱাকৈ কৰা নাছিলা ন কিন্তু মোৰ মন আছিলে এবাৰ মই চিগালত এডমিশ্যন ল'লোঁ 2019 মানত স্কুলখনত 2019 মই বৃন্দাবন যোৱাৰ আগত মানে মোৰ তেতিয়া ভয় লাগি আছিলে মইতো একো নাজানো ইমান ভাল ভাল তপন দাস ছাৰ চিন্ময় দাহঁত আছে তো তেওঁলোকৰ লগত মই কেনেকৈ কৰিম মই সেইটো ভাবি পিনে মই ভাবিছোঁ শিকিব লাগিব মই কিবা তো চিগালত এডমিশ্যন লগালোঁ তাৰপিছত তাত মানে মোৰ লাকটো বেয়া হ'ল ষ্টুডেণ্ট কমি গ'ল সেইটো ইয়াৰত তো ছাৰে মোক ফোন কৰি বাহাৰুল ইছলাম ছাৰে মোক ফোন কৰি আকৌ ক'লে যে তুমি হেৰি পে'মেণ্টটো লৈ যোৱা যিটো এডভান্স দি থৈ আহিছিলোঁ এডমিশ্যনৰ কাৰণে তুমি লৈ যোৱা নহ'ব এইটো ইয়াৰ মোৰ মানে সেইটোতে এটা হেৰি দুখ থাকি গ'ল মানে মই শিকিব নাপালোঁ এতিয়াও চাগে মই ক'ৰবাত যদি মানে ৱৰ্কশ্বপে হওক সুবিধা পাওঁ শিকিবৰ কাৰণে মই শিকিম ডেফিনেটলি খুব ভাল লাগিলে বহুখিনি কথা পাতিলোঁ ইয়াৰ পিছত আমি আৰু কথা পাতিম আপোনালোকে চাব আৰু ভাল লাগিছে যে একদম খোলা খুলিকৈ গোটেই কথাবিলাক ধুনীয়াকৈ কৈ গৈছে আৰু অদম্য যাত্ৰা আপোনালোকে চাই আছে খুব সুন্দৰ এখন ধাৰাবাহিক ৰং চেনেলত ৰং চেনেলৰ হওক ৰেঙনি হওক গোটেইখিনি চিৰিয়েলেই খুব ধুনীয়া হৈছে অসমৰ ৰাইজে বিৰাট ভাল পায় মই ক'লোৱেই আগতে ভিডিঅ'টো আৰম্ভণিতে কৈছোঁৱেই যে আমাৰ মা দেউতাহঁতে খুব চায় ঘৰত চাই থাকে গতিকে সেইকাৰণে আজি
হেলেনাক মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু অকণমান চিনাকি কৰা এতিয়া প্ৰয়োজন নাই তথাপিও মোৰ কাৰণে মানে আৰু যদি আপোনালোকৰ হেলেনাক সুধিবলগীয়া কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সটো খোলা থাকিবই কমেণ্ট বক্সত প্ৰশ্নকেইটা আপোনালোকে কৰিব পাৰে সেই প্ৰশ্নকেইটাকে লৈ মই হেলেনাৰ ওচৰলৈকে আহিম একদম আপোনালোকৰ কি প্ৰশ্ন আপোনালোকৰ থাকিব আপোনালোকে কমেণ্ট যোগে জনাব গতিকে এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব অদম্য যাত্ৰা আৰু মৰম দি যাব দুবৰীক হেলেনাক আৰু বিদায় লৈছোঁ এইটো ভিডিঅ'ৰ পৰা থেংক ইউ থেংক ইউ